ৰাকেশ নাথ আৰু ৰাহুল ইছলাম গৌৰৱ ভাল প্ৰদৰ্শন দেখুওৱা নাই যদিও আশা কৰিছোঁ ভাল প্ৰদৰ্শন দেখুৱাব। আমাৰ ৰন দেখুৱাইছে মানুহৰ আগত যাওক তেওঁলোক আনন্দ মনে জিকিবলৈ দিয়ক।
কাঢ়ি থাকিলে নহ'ব ৰক্ষা কৰি থাকিলে কি হ'বগৈ কমিটিৰ নাম পোৱা নাই মালিকৰ নাম পোৱা নাই তেতিয়াহ'লে আপোনালোকে নাম দিব তেতিয়াহ'লে আমি খবৰটো আমি ক'ব নোৱাৰিম দেনে থাকে না বৰ্তমান যিটো ধৰা গৰু হ'লে মালিকৰ নাম পোৱা নাই যদি মালিকৰ নাম নেপাওঁ তেতিয়াহ'লে আমি সময় গণনা কৰাত অসুবিধা হ'ব যিমান পাৰে সোনকালে নামবোৰ দিলে নিৰ্ধাৰিত হ'ব শাহাদুল ইছলাম আৰু পুতুল নাথ তেওঁলোকৰ বিৰুদ্ধে ইতিমধ্যে 2 মিনিট সময় অতিক্ৰম কৰিছে ভালকৈ